হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। মই আজি আহি পালোঁ এতিয়া হাজো সাগৰগ্ৰীত মাধৱ মন্দিৰ আৰু কেনেকৈ আহিলোঁ, কোনফালেদি আহিলোঁ গোটেইখিনি মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈকে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া এতিয়া মই সাগৰগ্ৰীত মাধৱ মন্দিৰৰ সন্মুখত আছোঁ। বহুত ধুনীয়া মন্দিৰ, আহিব আৰু ইয়াত আহিলে মাঘ মাহত ইয়ালৈকে আহিব। আপোনালোকৰ সকলোৰে মনৰ যি ইচ্ছা পূৰণ হয় বুলি জনা যায় ইয়াতে। তাৰপিছত ইয়াতে তুলসী মালা দিয়া যায়। ঠিক আছে তেনেহ'লে আহক এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। হাজো সাগৰগ্ৰীত মাধৱ মন্দিৰ যাবলৈ হ'লে আমিন গাঁৱৰ পৰা প্ৰথমতে আজ্ঞাতুৰি পায়। এই আজ্ঞাতুৰি এতিয়া গণেশ মন্দিৰৰ আগেৰে যাব লাগিব আৰু আজ্ঞাতুৰি গণেশ মন্দিৰ পোৱাৰ আগতে ইয়াতে শৰাইঘাট ৰণমুক্তি উদ্যানখন পোৱা যায় আৰু শৰাইঘাট ৰণমুক্তি উদ্যানখনত শৰাইঘাট যুদ্ধৰ সময়ত যিবিলাক যুদ্ধৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিলে আৰু সৈনিকসকলে কেনেকৈ কাম কৰিছিলে গোটেই চিত্ৰবোৰ মূৰ্তিৰ আকাৰত প্ৰদৰ্শন কৰা হৈছে আৰু ধুনীয়াকৈ ইয়াৰ ৱালত যুদ্ধৰ দৃশ্যবোৰ সংকলন কৰা হৈছে। আহকচোন চাওঁ শৰাইঘাট ৰণ উদ্যানখননো কেনেকুৱা। এতিয়া মই চিৰিৰে ওপৰলৈ বগাই গৈ আছোঁ। শৰাইঘাট যুদ্ধখন কেনেকৈ হৈছিলে ইয়াত তাৰ এটি চিত্ৰ অংকন কৰা হৈছে। কেনেকৈ নাৱেৰে সৈনিকসকল গৈছিল আগুৱাই। আৰু এইফালে আছে যুদ্ধত ব্যৱহাৰ কৰা সেই বৰটোপবোৰ, যিবোৰ ইয়াত ধুনীয়াকৈ মূৰ্তি আকাৰত নিৰ্মাণ কৰি প্ৰদৰ্শন কৰা হৈছে। আৰু ইয়াত আছে সৈনিকসকল, আমাৰ বীৰ সৈনিকসকল। এয়া চাওক কিমান ধুনীয়াকৈ মূৰ্তিবোৰ নিৰ্মাণ কৰা হৈছে। বৰ বিশেষ ডাঙৰ নহয় উদ্যানখন। আজ্ঞাতুৰিলৈ আহিলে কেতিয়াবা আপোনালোকে ইয়াত সোমাই চাবচোন, বহুত ধুনীয়া লাগে। আৰু ইয়াতে আহিলে আপুনি ব্ৰহ্মপুত্ৰখন বহুত ধুনীয়াকৈ দেখা পায়। আৰু এইবোৰ ৰাস্তাৰে যান বাহন অহা যোৱা কৰি আছে, দেখিছেই নহয়। এই উদ্যানখনত সোমাবলৈ কোনো ধৰণৰ মাচুল দিবলগীয়া নহয়। কোনো ধৰণৰ এণ্ট্ৰি ফিজ নাই। এতিয়া মই ওলাই আহিলোঁ, আহি পেলাই এতিয়া মই আজ্ঞাতুৰি গণেশ মন্দিৰ পালোঁ। এই গণেশ মন্দিৰত মই সেৱা কৰি ল'লোঁ যাতে মোৰ যাত্ৰা সুখৰ হয় আৰু গণেশ বাবাই কোনো বিপদ বিঘিনি নোহোৱাকৈ মোক যাতে আগুৱাই লৈ যায়। হাজোৰ ফালে আহিলে এই মন্দিৰত নাযাওঁ। এতিয়া মই আহি পালোঁ বেদৰা ব্লক আৰু
দদৰা চক পালোঁ। দদৰা চকৰ পৰা এতিয়া লেফ্ট টাৰ্ণ ল'ব লাগিব বাওঁ চাইডে টাৰ্ণিং লৈ মই এতিয়া আহিলোঁ ইয়াত শিঙিবাৰীৰ ফালে। শিঙিবাৰী ব্ৰিজটো আহি শিঙিবাৰী বেঙেনাটো কিনিছে অসম বিখ্যাত ঠাই শিঙিবাৰী বেঙেনা ইয়াত পোৱা যায়। ইফালে আহিলে শাক চব্জি পাচলিবোৰ অলপ দামবোৰ কম হয়, লৈ যাব পাৰিব। বজাৰ এতিয়া মই আগুৱাই গৈ আছোঁ। এইখিনি এটা ৰাস্তা শুৱালকুছিৰ ফালে গৈছে। লেফ্ট টাৰ্ণ ল'লে মানে বাওঁফালে যেতিয়া টাৰ্ণিং ল'ব তেতিয়া শুৱালকুছিৰ ফালে যাব পাৰিব। এতিয়া মই বাওঁফালে টাৰ্ণিং ল'ব যাম। এইখন গৈছে নহয়। এয়া আহি পালোঁ মই এতিয়া হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু এই মন্দিৰৰ বাহিৰৰ মুকলি ঠাইখিনি য'ত দোকানবোৰ আছে ধুনীয়াকৈ। ইয়াতে তুলসীৰ মালা দি চাকি দিয়া হয়, লগতে ধূপ চাকিবোৰ পোৱা যায়। চাৰিওফালে এইবোৰ পূজাৰ সামগ্ৰীৰে ভৰি থকা দোকানবোৰ, গাড়ীবোৰ ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি থোৱা হৈছে। এইটো হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সেই বিখ্যাত পুখুৰীটো। ইয়াত শ শ বছৰ আগৰ কাছবোৰ আছে ইয়াতে, আৰু মাছ আছে ইয়াত। বহুত ডাঙৰ ডাঙৰ কাছ আছে ইয়াত। বহুত 500-600 বছৰ আগৰ ইয়াতে কাছবোৰ ইয়াত আছে। শাৰী শাৰী দোকানবোৰ আছে ইয়াতে, পূজাৰ সামগ্ৰী পোৱা যায় ইয়াত বিশেষভাৱে। এতিয়া মই পুখুৰীটোৰ ফালে গৈ আছোঁ। কাছ দেখা পায় নেকি চাওঁ অলপমান। খোৱা বস্তু দিলে কাছ আৰু মাছবোৰ ওপৰলৈ আহি যায়, কিন্তু আজি পানীখিনি বহুত সেউজীয়া হৈছে, মানে শেলুৱাই পৰিছে, চাফা কৰা নাই ভালকৈ। বহু বছৰ পুৰণা ন পুখুৰীটো, সেইবাবে শেলুৱাই হৈ গৈছে। দুই এটা কাছ এনেকৈ দেখিছোঁ। সেয়া দেখিছেনে, সাঁতুৰি আছে। মুখকেইখন ওলাই থৈছে, বিশেষ ভালকৈ দেখাব পৰা নগ'ল, কাৰণ আজি এনেকৈ ওলাই অহা নাই। এইটো দেখিছে, এইটো এটা আহি আছে। বহুত ডাঙৰ হয় এইটো। দেখিছেনে কি প্ৰকাণ্ড কাছ, মুখখনহে দেখিছোঁ জাষ্ট। এই চাওক কিমান ডাঙৰ। কিবা খাবৰ বাবে আহিছিলে, কোনোবাই কিবা দিয়ে নেকি। এইবোৰ কাছ। এয়া শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মুখ্য দুৱাৰ, আৰু ইফালেদি মই ভিতৰলৈ যাম। আগৰ দিনতে নিৰ্মাণ কৰা হৈছিল চিৰিবোৰ, সেইবাবে শিলেৰে নিৰ্মাণ কৰা হৈছিল। প্ৰকাণ্ড প্ৰকাণ্ড শিলবোৰ কাটি শাৰী শাৰী কৰি পাতি ইয়াত চিৰি বনোৱা হৈছিল। বহুত ওপৰলৈ উঠি যাব লাগে। কমেও 150মান চিৰি আছে, চিৰি বগাই গৈ মন্দিৰ যাব লাগে।
এওঁলোক চাগে দৰ্শনাৰ্থী, মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলে। ইয়াত মাঘ মাহত ভক্তৰ সমাগম বহুত হয়, কিন্তু বাকী দিনবোৰত তেনেকৈ ভক্ত দেখা নাযায়। তথাপি কিন্তু মন্দিৰৰ ওপৰলৈ উঠি গৈ আছোঁ, ভক্ত আহিয়ে থাকে ইয়ালৈ। বহুত চিৰি আছে, চব শিলৰ বনোৱা হয় চিৰিবিলাক এইবিলাক, কাৰণ এইটো ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰ হয়। মই আহি এতিয়া পালোহি মাধৱ মন্দিৰৰ মুখ্য দুৱাৰ, আৰু পুৰোহিতসকল ৰৈয়ে আছে। ওপৰৰ পৰা তললৈ চাওকচোন, গোটেই সাজুখন ইমান ধুনীয়া দেখি। गाडीमा जानुपर्छ आमा, फेरि देरी हुन्छ, फोटो यस्तो खिचेको মন্দিৰৰ ভিতৰলৈ মই প্ৰৱেশ কৰিলোঁ। এই মন্দিৰটো শিলেৰেই নিৰ্মাণ কৰা হৈছে চাগে। আৰু মন্দিৰৰ বেৰত প্ৰাচীন মূৰ্তিসমূহ অংকন কৰা হৈছে। শিলেৰে কাটি কাটি মূৰ্তিবোৰ বনোৱা হৈছিলে। এখন প্ৰৱেশ দুৱাৰ, দেখিলেই কি ভাল লাগি যায় ন। বহুবাৰ আহিলোঁ, কিন্তু আজি আকৌ এবাৰ মই প্ৰৱেশ কৰিলোঁ মন্দিৰলৈ। ভাবিলোঁ আমাৰ অসমখনতে ইমান ধুনীয়া ধুনীয়া মঠ মন্দিৰবোৰ থাকোঁতে বাহিৰনো কিয় যাব লাগে, আগে আমাৰ অসমখনকে চাই লওঁ ভালকৈ, ক'তনো কি আছে চাওঁ। আজি বহু বছৰ আগত আহোঁতে যেনেকৈ আছিলে মন্দিৰটো তেনেকৈ আছে, কোনো ধৰণৰ কৃত্ৰিমতা ইয়াত নাই, কোনো ধৰণৰ আধুনিকতাৰ চাপ ইয়াত পৰা নাই। যি ৰকম আছিলে পৌৰাণিক তেনেকৈয়ে ৰখা হৈছে মন্দিৰটো।
এইখন বোলে জগন্নাথ দুৱাৰ দেখিছে নহয়। ইয়াত ৰখি পেলাই চিধা যদি চায় তেনেহ'লে জগন্নাথ চোৱাৰ নিচিনা হয়। পুৰীৰ জগন্নাথৰ ফালে জগন্নাথ মন্দিৰৰ ফালে মুখ কৰি দুৱাৰখন ৰখা হৈছে আৰু ইয়াৰ মুখ্য দুৱাৰত ৰখিলে দুৱাৰখনৰ পূৰা সন্মুখত ৰখি পেলাই যদি সিফালে চোৱা যায় তেনেহ'লে জগন্নাথ দৰ্শন হয় বুলি কয়। এই মুখ্য দুৱাৰখন পুৰীৰ জগন্নাথৰ ফালে মুখ কৰি ৰখা হৈছে। ইয়াতে ৰৈ যদি মুখামুখিকৈ চাই জগন্নাথ পুৰীৰ ফালে চোৱাৰ নিচিনাই হয়। সেইবাবে বহুতে কয় ইয়াত আহিলে জগন্নাথ দৰ্শন নকৰিলেও চলে। কিন্তু ইমান দূৰৰ পৰানো ক'ত দেখিম, তো আগৰ দিনত হয়তো দেখিছিলে, সম্ভৱ আছিলে, আজিৰ যুগতো এইটো সম্ভৱ নহয়। এইবোৰ আধ্যাত্মিক মূৰ্তিসমূহ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। এইখন জগন্নাথৰ ফালে যিখন মুখ কৰি দুৱাৰ আছিলে এইখনেই হয়। এইখিনিতে ৰখি যদি চিধাই চোৱা যায়, প্ৰণাম কৰে, তেনেহ'লে জগন্নাথ দৰ্শন হয় বুলি ইয়াত জনপ্ৰবাদ আছে আৰু দেই, ক্ষমা কৰিব। এয়া ভালপোৱা ল'ৰা ছোৱালীবোৰ বহি আছে তলত, সৰু সৰু ল'ৰা ছোৱালী, স্কুল কলেজৰে চাগে। ওপৰৰ পৰা চাওকচোন গোটেই হাজোখন, হাজোৰ নৈ, পৰ্বত, পাহাৰ পৰ্বতটো নাই বাৰু, পাহাৰ, সেউজীয়া গছ গছনিবোৰ, কি ধুনীয়া দৃশ্য। এইবোৰ ভেড়া ছাগলী মন্দিৰৰে দান দিছিল, বহু বছৰ হৈ গ'ল, বহুত বছৰ হৈ গৈছে। ইয়াৰ ওপৰৰ পৰা গোটেই হাজোখন চাওকচোন, ইমান ধুনীয়া। মোৰ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ যাচিলোঁ। Thank you for watching.